ৰেকিবুল পেডেল মাৰি মাৰি কাৰণে ফেমাছ নহয়। সেইটো সি এনেই বনোৱা গান, সেইটো পেডেল মাৰি 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 নহয়। সি তাতকে ডাঙৰ গান এটা কৰি থৈছে, মই গাইছো এইটো। চিটো ধৰ লাহে দৈ বেৰি গৈ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। মই সদায় কৈ যে আৰু এটা গান বনাইছো এনেকুৱা। মই তাত 3-4টা গান গাইছো। চ' এইটো ওৱান অফ মাই ফেভৰেট। আৰু মই বেছিভাগ গান নিজে কৰোঁ। বেলেগৰ গান যিমানবিলাক গাইছো তাৰ ভিতৰত এটা ভাল গান এইটো, লাহে দৈ। এই গানটো এটা কাহিনী আছে, মই কোৱা নাই আজিলৈকে, মই ক'ম আজি। তাৰমানে কি ডিজি মিউজিক ষ্টুডিঅ'ত মই তেতিয়া কিবা চিনেমা কাম কৰি আছো। চ' মই ষ্টুডিঅ'তে শুই থাকোঁ, ছাইডত এটা ৰুম আছে, তাত শুই থাকোঁ। অৰূপে কৰা ন এইটো। অৰূপে মানে এই গানটো মিউজিক কৰি আছে, আৰু সি অকল তামোল খাই থাকে আৰু মদ খাই থাকে আৰু কাম কৰি থাকে। চ' সি ৰাতিপুৱাৰ পৰা মানে ৰাতিলৈকে এই গানটো মানে সি মিউজিক কৰি আছে। মই শুই থাকোঁ, মাজে মাজে লাহে দৈ আকৌ ৰৈ যায়। মই বোলো এইটো কি গান, এইটো বেলি গৈ আকৌ ৰৈ যায়, জাগৈ যাবৰে হ'ল মই লাষ্টত উঠি আহিলো। মানে বোলো অৰূপ কি গান কৰি আছো এইটো। তো অৰূপে ক'লে যে এইটো ধুনীয়া গান, আপুনিয়ে গাব, মই মিউজিক কৰি আছো। বোলো কোনে কৰিছে? কৈছে ৰেকিবুল। মই তেতিয়া তাক ইমান চিনি নাপাওঁ, মই চিনাকিও নাই তেতিয়া, আমি লগো পোৱা নাই চাগে তেতিয়া। 9 মান হ'ব ন, 2009। মই লাষ্টত মানে ৰাতিপুৱা উঠি আহিলো। মই বোলো এইটো কি কৰি আছ তই, কচোন। এইটো লাহে দৈ আকৌ ৰৈ দিয়ে, বেলি গৈ। সেইটো মোৰ ষ্টাইল হয়, মই কৰোঁ। মোৰ কিছুমান গানত আছে, সেইটো মই হঠাৎ ব্ৰেক কৰোঁ। মানে গানৰ মাজত গান চলি থাকে, হঠাৎ ব্ৰেক কৰি দিওঁ। তাৰপিছত সেই গানো লিখিছে বোলে, ফাংচনত গানো গাইছে, এইবিলাক শুনো। আৰু তেতিয়া মই এনেকে কওঁ, বা জুবিনে, মই গান গাইছিলোঁ, তেওঁ তবলা বজাইছিল, আজি জুবিন ক'ত, কিমান ডাঙৰ গায়ক, আৰু মইতো এই সাধাৰণে হৈ থাকিলোঁ। তেনেকে কওঁ আৰু ওচৰৰ মানুহৰ আগত। তেনেকে গম পাই চবেই বোলে জুবিনৰ লগত পঢ়িছিল। হয় যে জুবিনে দুগৰাকী ছাত্ৰী আছিল, তো সতীৰ্থ আপুনি এগৰাকী ৰুণজুন। তেওঁ গীতটি লিখিছিল, জন্মনি ৰুণজুন তেতিয়া চকুত জন নিভাজ আৱেগৰ টপাটপে সৰাজন। এই গীতটো যথেষ্ট প্ৰিয়, যুৱ প্ৰজন্মৰ প্ৰিয়, আপোনাৰো নিশ্চয় প্ৰিয়। আজিও শুনি ভাল পাওঁ, শুনি ভাল পাওঁ। মই ফাংচন চাওঁৱেই, এনে আচল ফাংচন মই তেনেকে চাই পোৱা নাই, মোৰ সময় সুবিধা নিমিলে। কিন্তু মই ঘৰত কিন্তু সদায় চাওঁ। এই বহাগৰ মাহটো যে জুবিনৰ প্ৰগ্ৰেম দিয়ে, ৰাতিপুৱালৈকে চাওঁ জুবিনৰ গান। নাহৰ যে গায়, ও নাহৰ, তাৰপিছত পাখি এইবিলাক গান মই চব চাওঁ। গানবিলাক ভালেই লাগে, কিন্তু হঠাৎ নোহোৱা হৈ গ'ল নহয়, সেইটো এতিয়া এটা তাৰমানে দুখ। আৰু বৰ এতিয়া বেয়া লাগে, লগ নাপালোৱে দিয়কচোন। মই এতিয়া আপোনালোকে মোক বিচাৰি আহিছে, বা জোনমণি ক'ত, আজিতো দিনটো আহিয়ে আছে মানুহ। তেতিয়া যদি তেওঁ থাকোঁতে যদি কোনোবা আহিলেহেঁতেন, তেতিয়া অন্তত মই লগ পালোহেঁতেন। আৰু এইটো মোৰ আফচোচ, কিন্তু ৰৈ গ'ল, একদম ৰৈ গ'ল। আৰু কিন্তু এটা কথা মই কওঁ, স্বীকাৰ কৰোঁ, যে মই যিহেতু তেওঁক ঢুকি নাপাওঁ, ধৰকচোন মই সাধাৰণ, আজি মোৰ বিয়াও হ'ল, মোৰ সংসাৰ আছে, মোৰ ল'ৰা এটা আছে, কিন্তু মই তেওঁক লগ ধৰিবলৈ যোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। কাৰণ কিয়, ঘৰত যদি যাওঁ, তেওঁ চিকিউৰিটি আছে, মেনেজাৰ আছে, আৰু যদি কমিটিত যাওঁ মই ফাংচনত, তেতিয়াও আহে কি কমিটিৰ মানুহে মোক লগ কৰিব নিদিয়ে, হয়নে কথাটো? সাধাৰণ মানুহ, কিন্তু তেওঁ কিন্তু মোক বিচাৰি পালেহেঁতেন। তেতিয়াও যদি তেওঁ গানত নিবিচাৰি যদি আচলকে বিচাৰিলেহেঁতেন, মোক কিন্তু পালেহেঁতেন লগ। কিন্তু মোৰে দুৰ্ভাগ্য কিজানি,
মই লগ নাপালো আৰু স্মৃতি আজিও আপোনাৰ আছে মনত কিন্তু আছে মোৰ গান গাইছিলো বা ক্লাছতো একেলগে পঢ়িছিলো আৰু এটা কথা কি ভাল মোৰ দেউতা শিৱসাগৰৰ তেওঁলোক আছিল যোৰহাটৰ সেই সূত্ৰেও তাৰ মানে এটা হেৰি আছিল আৰু বা জুবিনৰ যিজনী ভনীয়েক আছিল জংকি মোৰ ভণ্টিৰ লগত একেলগে পঢ়া আচ্ছা মোৰ ভণ্টিৰ লগত একদম একেলগে পঢ়া ক্লাছমেট আছিল তাইওতো ঢুকালে হয় 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 যে জুবিনৰ মৃত্যু হ'ল জুবিনৰ মৃত্যুৰ পিছতে ইয়াত CIDৰ তদন্ত আৰম্ভ হৈ আছে যে বিভিন্ন মেনেজাৰকে ধৰি শ্যামকানু মহন্তকে ধৰি বিভিন্নজন এতিয়াও পলাতক হৈ আছে যে তেওঁৰ চিতাৰ জুইত লাখ লাখ মানুহ তেওঁ ইতিমধ্যে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে যে আজি এনেকুৱা এক মুহূৰ্তত 4 নম্বৰ তেওঁ স্থান লাভ কৰিছে শেষ যাত্ৰাত আৰু আজিৰ এই দিনটোত যে এই যিসকলক মানে অপৰাধী বা তেওঁক নি পেলাই সাগৰত ডুবাই মাৰিলে তেওঁক মোটামুটি মাৰিলে এই সম্পৰ্কে আপোনাৰ আবেগ অনুভূতি কি আছে আৰু কি ক'ব আপুনি তেওঁকতো ষড়যন্ত্ৰ কৰিয়ে মাৰিছে কিন্তু যিবিলাকে ষড়যন্ত্ৰ কৰি মাৰিলে তেওঁলোকক এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ভাল পদক্ষেপে লৈছে তেখেতেতো জুবিনক আপোনাৰ দিল্লীৰ পৰা আনিছে নিজে ইমান সন্মান দিছে হয়নে তাতে সমাধি ক্ষেত্ৰ বনাইছে এতিয়া তদন্তখিনি যদি তেখেতে ভালদৰে কৰে আসল যিজন দোষী তেওঁক যদি ভালকে শাস্তি দিয়ে সেইটোৱে বিচাৰিছো আৰু হয় যাতে শাস্তি পায় দোষীয়ে ইমান কম বয়সতে যদি বাচি থাকিলেহেঁতেন কিমান আৰু অসমক কিমান দিলেহেঁতেন হয়নে সেইবিলাকৰ পৰাতো মানে অসমে হেৰি পালে একো নাপালে সেইবিলাক হয়নে আধাতে বন্ধ কৰি দিলে ষড়যন্ত্ৰকাৰীয়ে গতিকে ষড়যন্ত্ৰকাৰী কিজনে এটা উচিত শাস্তি পালে ভাল লাগে আৰু তেখেতে তেতিয়া জুবিনৰ আত্মাই শান্তি পাব বা অসমবাসীয়েও শান্তি পাব হয় জুবিনে যি গীত গাইছিলে যে ৰঞ্জুন আৰু জন্মনিক লৈ পেলাই যি গীত গৈছে আমি জন্মনিৰ মুখৰ পৰা ইতিমধ্যে নিউজ লেপাৰ যোগেদি অসমবাসী ৰাইজে জানিলে এই যি ষড়যন্ত্ৰ কৰিছে আৰু জুবিনৰ আবেগ আত্মাই যাতে স্বৰ্গত শান্তি লাভ কৰে আৰু ইয়াৰ উচিত বিচাৰৰ বাবে জন্মনিয়ে কামনা কৰিছে তেওঁলোকে এই মহিলাগৰাকীৰ কথাখিনিটো শুনিলে আচলতে এই মহিলাগৰাকী জুবিনদাৰ লগত একেলগে পঢ়া জুবিনদাই মৃত্যুৰ আগত ষ্টেজৰ পৰা কৈছিলে যে দুগৰাকী ছোৱালী আছিলে তাৰপিছত লাইন মাৰিছো বুলি আৰু বহুতে এতিয়া সামাজিক মাধ্যমত কৈছে জুবিনদাৰ মানে প্ৰথম প্ৰেমিক বুলি উলিয়াই আছে আৰু কিন্তু এই মহিলাগৰাকীয়ে কৈছে যে মোৰ জীয়াই থাকোঁতে যদি মোৰ ওচৰলৈ এনেকৈ যদি আহিলহেঁতেন মানুহ বা মই জুবিনক লগ পাব পাৰিলোহেঁতেন তেখেতৰ আশা থাকি গ'ল কাৰণ আপোনালোকেতো নিশ্চয় গম পাইছে যে জুবিনদাক লগ পোৱাটো ইমানো সহজ কথা নহয় কাৰণ জুবিনদা আমাৰ হিয়াৰ আমঠু হয় আৰু তেখেতৰ লগত যিখিনি ব্যক্তি তেখেতৰ লগত একেৰাহে লাগি আছিলে আমাৰ অসমত যিকোনো প্ৰগ্ৰেমত দেখিবলৈ পোৱা যায় মেনেজাৰ সিদ্ধাৰ্থ দাদা আৰু তেখেতে আছিল আৰু তেখেতৰ কেইবাজন ব্যক্তিৰ লগতে আছিল কোনো ব্যক্তিয়ে যদি জুবিনদাক মাতবোল কৰিবলৈও যায় বহুত বেছি অশান্তিৰ সৃষ্টি কৰিছিল এনেকুৱা এটা পৰিস্থিতিৰো সন্মুখীন হৈছিল যি নেকি জুবিনদাক গৈ পেলাই ছিংগাপুৰক তেওঁলোকে মানে মূল্য নথকা মানে বস্তুৰ দৰে ব্যৱহাৰ কৰিলে নহয়নে বাৰু তেখেত যিহেতু অসমৰ সম্পদ হয় এইটো পাহৰি গৈছিলে তেখেতে তাত কেয়াৰ ল'ৰা টোটেলি বন্ধ কৰি দিলে আৰু ঔষধ খোৱাটো খেলি মেলি হ'ল নহয়নে বাৰু গতিকে জুবিনদাৰ এই ঘটনাটো বহুত বেছি ৰহস্যৰ মাজলৈ গৈ আছে আৰু আপোনালোকে নিশ্চয় গম পাইছে যে তেখেত যেতিয়া সাঁতুৰিবলৈ গৈছে তাৰ পিছতে তেখেতে মৃত্যুক আঁকোৱালি ল'লে যিহেতু ভিডিঅ' ভাইৰেল হৈছে গতিকে আমি শুনা নাই বা ডক্টৰেও কৈছে যে পানীত সাঁতোৰাৰ পিছত যদি মৃত্যুক আঁকোৱালি লয় বা পানীত পৰি যদি মৃত্যুক আঁকোৱালি লয় তেতিয়াহ'লে জানো নীলা হৈ যায় তেখেত সম্পূৰ্ণৰূপে নীলাৰ দৰে হৈ যোৱা দেখিবলৈ পোৱা গৈছিলে আৰু মুখেদি তেখেতৰ মানে কিবা বাহিৰ হৈছিলে তেখেতে বমি কৰিছিলে এইটো আচলতে বহুত বেছি ৰহস্য আৰু সকলোখিনি উদ্ঘাটন হ'ব সেইকাৰণে আমাৰ অসমৰ ৰাইজ দলে বলে ওলাই আহিছে কাৰণ আমাৰ হিয়াৰ আমঠু আমি আৰু এনেকুৱা এজন শিল্পী কেতিয়াও নাপাওঁ আৰু আগতেও নাছিল এনেকুৱা এজন শিল্পী জন্ম হোৱালে আমি আৰু নাথাকিম এই পৃথিৱীত বহুত বেছি বেয়া লাগিছে কাৰণ তেখেতৰ পৰা আমাৰ পাবলগীয়া আচলতে বহুত বস্তুৱে আছিলে কাৰণ নতুনকৈ জুবিনদা ৰবিদাহঁতে আৰম্ভ কৰিবলৈ লৈছিলে হিয়া দিয়ে নিয়া গতিকে তাত নিশ্চয় জুবিনদাই গান গালেহেঁতেন গতিকে সেয়াও নহ'ল এক প্ৰকাৰে আমাৰ অসমীয়া চিনেমাৰ জগতৰ কাৰণে মানে বহুত ক্ষতি
তেখেতে অসমখনৰ কথা বহুত ভাবিছিল তেখেতে নিজৰ কথা অলপো ভাবা নাছিল একদম সহজ সৰল একজন ব্যক্তি হয় নহয়নে বাৰু আৰু তেখেতৰ যেহেতু একাউণ্টত আপোনালোকে নিশ্চয় গম পাইছে 10,000 টকাহে আছিলে তেখেতে অকল ৰাইজৰ কাৰণে কাম কৰিছিলে এনেকুৱা এজন ব্যক্তি ইমান কম বয়সতে 52 বছৰ বয়সতে তেখেতে মৃত্যুক আঁকোৱালি ল'লে তেখেতৰ মৃত্যু কোনেও সহজভাৱে ল'ব পৰা নাই কেনেকৈ ল'ব পাৰিব আপোনালোকে কওকচোন ইমান এজন মহান শিল্পী যিদিনাখন আমি খবৰটো পাইছো যে জুবিন দাৰ এনেকে সাগৰৰ মানে পৰিছে মানে অৱস্থা বেয়া তাৰ পিছত গম পালো যে তেখেতৰ মৃত্যুৱে হ'ল কেনেকুৱা অৱস্থা হৈছে এইটো সময়ত মোৰ যেনেকুৱা অৱস্থা হৈছে চিঞৰি মই যেটো বজাৰ কৰি আছিলো কানিছো সেইটো সময়ত যেতিয়া খবৰ পাইছে সকলোৱে কানিছে মোৰ হাতত তেতিয়া মোবাইলটো নাছিলে মই দাদা বাৰ লগত গৈছিলো দাদা বাবুলো দেচোন মোবাইলটো চাওঁ ফটকে চাইছো যেটো আমি কেতিয়াও ভবা নাছিলো কাৰণ জুবিন দা আমাৰ কাৰণে সম্পদ আৰু তেখেতৰ যেতিয়া আমি অসুস্থতা দেখা পাওঁ তেতিয়া আমি ভগৱানক এটাই প্ৰাৰ্থনা কৰো তেখেত যাতে সুস্থ হৈ আহে আৰু সেই মতে দিয়ে তেখেত সুস্থ হৈছিলে আৰু কৰোনা সময়ত তেখেতৰ দেহা বহুত বেছি অৱনতি ঘটিছিল বহুত বেছি তেখেতৰ ভালকৈ ভয়েস নলোৱা হৈ গৈছিল আৰু তেখেতে কমপ্লিট সুস্থ হ'ল লাহে লাহে তেখেত বহুত বিপদত পৰা পিছতো তেখেত সুস্থ হৈ উঠিল গতিকে সেইজন শিল্পী তেখেতে নিজ মুখেৰে কৈছে যে তেখেতে আগৰ দৰে তেখেত নিচা নাখায় তেখেত বহুতখিনি কেয়াৰ লৈছে আৰু তেখেতে বহাগৰ বিহু প্ৰগ্ৰামতো দেখিবলৈ পোৱা গৈছিলে তেখেতে বহুত ধুনীয়াকৈ প্ৰগ্ৰাম কৰিছে আৰু প্ৰতিটো প্ৰগ্ৰামে আৰু তেখেতক বহুত বেছি সচেতনতা হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু তেখেতে যদি পানীৰ পৰা জুইৰ পৰা যদি আজি আঁতৰি থাকিলেহেঁতেন তেখেতে বহুত দিন জীয়াই থাকিলেহেঁতেন এইটো কথা মই কোৱা কথা নহয় ডক্টৰে কৈছে আৰু এইটোৱে বেয়া লাগিছে যে জুবিন দাৰ আগদিনাখন পাৰ্টি কৰিছিলে তেখেতক দেখিলেই গম পায় তেখেত নিচা খোৱাৰ দৰে হৈ আছে আৰু তেখেত পানীত যোৱাটো একেবাৰে মানে বেয়া তেখেতৰ কাৰণে আৰু তেনেস্থলত তেখেতৰ লগত থকা কিজনে কেনেকে তেখেতক পানীত যাবলৈ দিলে তেওঁলোকৰহে দেখোন উৎসাহটো বেছি আমি যিখিনি গম পাইছো উচুতনিমূলক কথা কৈ তেখেতক পানীত নমাবলৈ বাধ্য কৰা হলে সিদ্ধাৰ্থটো আপোনালোকে দেখিছে তেখেতে পুৰা একদম আমোদ প্ৰমোদত পুৰা ব্যস্ত হৈ আছে নহয়নে বাৰু সেইকাৰণে আমি আমাৰ সম্পদটো হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ অৱহেলাৰ কাৰণে এতিয়াতো তেওঁলোকৰ সাহে হোৱা নাই তেওঁলোকে এতিয়া পলাই আছে নহয়নে বাৰু আৰু চামকানু মহন্ত তেখেতে ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে তেখেতক নিলে অলপো গুৰুত্ব নিদিলে তেখেত আমি শুনা মতে দি তেখেতৰ মৃত্যু হোৱাৰ পিছতো তালে নগৈ পেলাই এই ফেষ্টিভেলটো আগুৱাই নিয়াত গুৰুত্ব দিলে এইটো বহুত বেছি দুখদায়ক এইবোৰ কথা যদি সঁচাকে শুনা হয় আমি যিহেতু শুনিছো তেতিয়াহ'লে মানে উপযুক্ত শাস্তি পাব লাগে মানে নহয় ৰাইজেতো ফাঁচিৰে দাবী কৰিছে আৰু যদি কথাখিনি সঁচা হয় আৰু বহুত ধৰণৰ কথা আমি শুনা পাইছো যদি তেওঁলোকৰ ভুলৰ কাৰণে মৃত্যুক আঁকোৱালি ল'লে তেতিয়াহ'লে তেওঁ উচিততকৈ উচিত শাস্তি পাবই লাগে আৰু কাৰণ আমাৰ এনেকুৱা এটা সম্পদ আমি কেতিয়াও আৰু বিচাৰি নাপাওঁ সঁচাকৈ বহুত বেছি বেয়া লাগিলে গতিকে সদৌশেষত জুবিন দাৰ আত্মাক সদগতি প্ৰাৰ্থনা কৰিলোঁ কাৰণ তেখেতেতো 40,000 ওপৰো তেখেতে গান গাইছে গান লিখিছে কিন্তু আৰু তেখেতক পাবলগীয়া আমাৰ বহুত বস্তুৱে আছিলে তেখেতৰ পৰা তেখেতে আমাৰ অসমখনৰ সাংস্কৃতিক কথা তেখেতে প্ৰতিটো কথাই কিমান চিন্তা কৰে এনেকুৱাজন আৰু মানে সাহসী ইমান মানে ভাল এজন ব্যক্তি আমি কেতিয়াও নাপাওঁ ঠিক আছে মোৰ ক'বলগীয়াখিনি ইমানেই বাই জয় অসম